কি হল অনলাইন ক্লাস চলি আছে না এইবিলাক কৰি আছে তোমালোকে আৰু কিছুমানক সুধিলেও যে অনলাইন ক্লাছ কিয় নকৰা লগে লগে কৈ দিয়ে ভাল নালাগে অমুক নালাগে মোৰ ভাল নালাগে মাথা বিষ মূৰৰ বিষ ঠেং বিষ এইবিলাক কি মই যেতিয়া কঠোৰ কৰিছোঁ কিমান অসুবিধাত পৰিছোঁ তথাপিও মানে ক্লাছ বাদ দিয়া নাই অনলাইন ক্লাছ কৰিছে মোবাইল নাছিল তথাপিও মানুহৰ মোবাইল মানে কিছু সময়ৰ কাৰণে চুৰি কৰি আনি সেই মোবাইলত ক্লাছ কৰিছোঁ আৰু তোমালোকৰ কিছুমান প্ৰব্লেম দেখা যায় হোষ্টেলত কোনো এটা অসুবিধা হৈ গ'লে মানে হোষ্টেলত গৈ মানে দৰ্জা ভাঙি দিয়া এইটো ভাঙি দিয়া সেইটো ভাঙি দিয়া এইবিলাক কি অভ্যাস তোমালোকৰ ভাল হোৱা মই যেতিয়া কঠনত পৰিছোঁ 3 দিন লাইন আছে কি কৰিম তেতিয়া আন্দাজটো হৈ গৈছে তোমাৰ মেমে ফোন কৰিছে যে তুমি ক্লাছ কৰিব পাৰি আছেনে নাই মই কৈছোঁ যে নোৱাৰি লগে লগে কান্দি দিছে তেতিয়া মই কি কৰিম লগে লগে ক্লাছটো কৰিব লাগিব ক্লাছ নকৰিলেই মানে ফেইল মানে এনেকুৱা এটা এনাৰ্জি আহি গ'ল মানে এনেকুৱা এটা জাম মাৰিলোঁ মানে দৰ্জা মানে খিৰিকী ভাঙি পেলাই মানে উৰি গৈ একেবাৰে ডাইৰেক্ট মানে একটা জংঘলত পৰি গ'লোঁ জংঘলত পৰি চায়েই দেখোঁ জুনিবুকা মানে ঘূৰি ফুৰি আছে কি কৰিলোঁ বুদ্ধি এটা আহি গ'ল শালিৰ কথা মনত কৰিলোঁ জুনিবুকাখিনি এনেকুৱা কৰিলোঁ জুনিবুকাখিনি মানে সকলোবিলাক মানে হাতত আহি গ'ল হাতত লৈ পেলাই একটু জাম মাৰিলোঁ জাম মাৰি আহি ৰুমত আহি এনেকুৱাকৈ এৰি দিলোঁ লগে লগে আলোকিত হৈ গ'ল সেই আলোকিতত পৰি ৰাতিপুৱা উঠি 8 বজাত মান পৰীক্ষা দিছোঁ পৰীক্ষা দিয়েই 90+ পাইছোঁ এতিয়া মানে ইমান ৰেচপেক্ট দিয়ে য'তে যাওঁ ততেই ৰেচপেক্ট এতিয়া ভালকৈ মানে ক্লাছত পঢ়াই আছোঁ সকলোৱে সন্মান দিয়ে কিমান ভালকৈ কথা কয় এতিয়া ক্লাছ কৰি আছোঁ বিন্দাছ তোমালোকেও পঢ়া তোমালোকেও ৰেচপেক্ট পাবা ভাল সন্মান পাবা গতিকে তোমালোকেও মানে এনেকুৱা ফাঁকিবাজ নিদিবাই অনুৰোধ কৰিছোঁ প্লিজ